ইতিহাস ৰচি বিশ্ব অভিলেখৰ তালিকাত গুৰুজনাৰ সৃষ্টি ১৪,৮৩৩ জনে সুশৃংখলিতভাৱে বজালে খোলবাদ্য গৌৰৱান্বিত তিতাবৰবাসী অসমবাসী ধিন দাও দাও তা ধি কিট খোলৰ চেৱত দেওবাৰে মুখৰ হৈ পৰিল যোৰহাটৰ তিতাবৰ আৰু লগে লগেই বিশ্বৰ মঞ্চত প্ৰতিষ্ঠিত হ'ল খোলবাদ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি এই খোল কিন্তু গাঁৱৰ নামঘৰ সত্ৰৰ চৌবেৰৰ মাজতেই আবদ্ধ আছিল এই খোল খোলক বিশ্ববাসীৰ সন্মুখত চিনাকি কৰাই দিয়া প্ৰথম পদক্ষেপত সফল হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ বছৰজোৰা প্ৰচেষ্টাৰ অন্তত দেওবাৰে তিতাবৰত ১৪,৮৩৩ জন বায়নে চেও তুলিলে খোলত বগা চোলা চুৰিয়া মূৰত পাগুৰি পিন্ধি আৰু কপালত বগা ফুট লৈ শিশুৰ পৰা বৃদ্ধলৈ হাজাৰ হাজাৰ জনে খোলবাদনত অংশ লোৱা এই দৃশ্য আছিল দৃষ্টিনন্দন এখন শুভ্ৰ চাদৰলৈ পৰিণত হৈছিল তিতাবৰৰ সমন্বয় ক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৪০খন জিলা সমিতিৰ পৰা তিতাবৰত উপস্থিত হোৱা এই বায়নসকলে দেওবাৰে পুৱা চূড়ান্ত আখৰা কৰে ইয়াৰ পিছতেই বিশ্ব অভিলেখৰ নিয়ম অনুসৰি বুকুত ক্ৰমিক নম্বৰ আঁৰি লৈ বায়নসকল সাজু হয় অভিলেখৰ বাবে অনুষ্ঠানটোত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ হৈ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ইতিমধ্যে বিশ্ব অভিলেখৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা অভিজিৎ বৰুৱা আৰু অৰ্চনা বৰঠাকুৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে খোলত চেও দি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে খোলবাদনেৰে বিশ্ব অভিলেখৰ এই অনুষ্ঠান দিনৰ ১ বজাত ১৪,৮৩৩ জন বায়নে একেলগে এটা লয় আৰু ছন্দৰে ১৫ মিনিট সময় খোল বজাই বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয় সফলভাৱে খোলবাদন সম্পন্ন হোৱাৰ পিছতেই আৱেগিক হৈ পৰে খোলবাদনত অংশ লোৱা আৰু প্ৰত্যক্ষ কৰাৰ বাবে উপস্থিত থকা হাজাৰ হাজাৰ লোক ইয়াৰ পিছতেই অনুষ্ঠানত উপস্থিত থকা পৰ্যবেক্ষকদ্বয়ে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ মানপত্ৰ প্ৰদান কৰে দেওবাৰৰ এই খোলবাদনে গ্ৰীনিছ বুক অৱ ৰেকৰ্ডত অন্তৰ্ভুক্তিৰ বাবেও আবেদন জনাব বৰ্তমান ইণ্ডিয়া বুক অৱ ৰেকৰ্ড হৈছে আৰু এওঁলোকে এছিয়া বুকৰ ৰেকৰ্ড ক্লেইম এটা আল্টিমেটলি বিশ্ব ৰেকৰ্ড হৈছে সফলভাৱে খোলবাদন সম্পন্ন হোৱাৰ পিছতে হাজাৰ হাজাৰ লোকে একেলগে পৰিৱেশন কৰে জাতীয় সংগীত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দেওবাৰৰ খোলবাদন অনুষ্ঠানত উপস্থিত থাকি শ্ৰীমন্ত শংকৰদেৱৰ প্ৰাসংগিকতা মানুহে উপলব্ধি কৰিব পাৰিছে বুলি উল্লেখ কৰে যেন দ্বিতীয় বৈকুণ্ঠপুৰীলৈ দেওবাৰে পৰিণত হ'ল তিতাবৰৰ সমন্বয় ক্ষেত্ৰ তিতাবৰৰ পৰা কেমেৰা পাৰ্চন অমৃত আৰু মোহনৰ সৈতে ভাস্কৰ জ্যোতি দাস আৰু প্ৰকাশ বৰদলৈ DY365